Guys, welcome back to my YouTube channel. मैं गई आसो माने पाहारत गई आसो मंदिर चाबले एतिया उलाइसो जस्ट अलप आगत पाम आरो तो भिडिओ चाइ थाक पूरा मजा লাগিব चाबले पाहारत जंगলৰ মাজত আছে মন্দিৰটো মানুহ ইমান নাযায় আৰু আমি গৈছো মানে আজি চাবৰ কাৰণে তো আপোনালোককো দেখুৱাম ভিডিঅ'টো পুৰা মজা লাগিব চাই থাকিব মই এতিয়া মন্দিৰৰ ওচৰত পাই গলো এতিয়া আমি ওপৰত উঠি যাম মানে তো কিমান ওপৰত আছে এদিকে চক ইয়াত মানুহ বেছি নাহে আমি আজি সানডে বলে আহিছো আৰু তো এটা জঙ্গল এৰিয়া মানে জঙ্গলৰ ওপৰত আছে পাহাৰৰ ওপৰত আছে মানে মন্দিৰ একদম হেই ইয়াত আছে ওপৰত উঠি উঠি অলপ ভাগৰ লাগিব এনেকা সিঁড়ি নিচিনা বনাই থৈছে আৰু তো এনেকা সিঁড়ি নিচিনাতে আমি উঠি যাব লাগিব একো ধৰিবলৈ এনেকা একো নাই মানে কিমান ওপৰত আছে ভিডিঅ'টো চাই থাক মজা লাগিব ওপৰত গৈ পিনি এৰি অলপ জুম কৰি দেখাই দে একদম পাহাৰৰ ওপৰত আছে মন্দিৰটো সেই ওপৰ ফালে একদম জুম কৰি দেখাই তো এক খুঁটিৰো উঠিছো আৰু গোটেই হাবি আছে ইয়াত এদি অলপ মন্দিৰ নিচিনা পূজা চূজা কৰে আৰু এদি অলপ এদি পূজা চূজা কৰে অলপ আৰু এনেকুৱা অকল দেওবাৰ হ'লেহে মানুহবোৰ আহে ভালে ভালে উঠিব লাগে আৰু দেই বাহিৰে থাকি ভিডিঅ'টো চাই থাকক আমি উঠি গৈ আছো কিমান দেৰি লাগে আৰু ভিডিঅ'টো করতে অকল জমলে আছে অলপ ভাগৰ লাগিব আৰু উঠিবলৈ লাহে লাহে উঠিলে বহুত টাইম লাগিব অলপ স্পীডত উঠিব লাগিব আৰু এনেকুৱা মন্দিৰত কোনে কোনে আহিছে এনেকুৱা পাহাৰ আৰু জংগলৰ মাজত কমেণ্ট কৰি ক'বা আৰু मैं এনেকুৱা ভিডিঅ'বোৰে বনাওঁ আৰু কেমেৰামেনটো অলপ মানে অলপ ভাগৰটো লাগিছে আৰু ইমান অকমান উঠিয়ে আৰু কিমান উঠিব লাগিব চব কোনে কোনে ইমান ওপৰত উঠি পাইছা ক'বা চাই থাক ভিডিঅ'টো একদম পুৰা মজা লাগিব আৰু আগত বহুত ওপৰত যাবলৈ বাকি আছে পানী চানীবোৰ সব লৈ গৈছে আৰু ওপৰত গ'লেহে খাব পাম আৰু ভিডিঅ'টো পুৰা ভালি লওঁ ফিৰি লওঁ নে বুলি মই এতিয়া ব্লগ ভিডিঅ' বনাইছোঁ মানে ইমান বনোৱা নাই এতিয়া বনাবলৈ অলপ আগবাঢ়িছোঁ মানে এতিয়া লগৰবোৰ অলপ ছাপোৰ্ট কৰিছে এতিয়ালৈকে সোনকালে অলপ যাওঁ পোৱাই নাই মানে এতিয়ালৈকে আৰু উঠিব আছে বহুত ওপৰত আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইব ছাপোৰ্ট কৰিবা এনেকুৱাই ভাল ভিডিঅ' চাই পাবা আৰু কিমান দূৰ আছে চকটো আৰু এটা টাৰ্ণিং হৈ আৰু ইমান দূৰ ওলাব খালো হয় ভালকে কি কথা
ইমান ষ্টেণ্ডাৰ্ড হৈ আছিলে এতিয়া ইমান ওপৰত উঠিলে নাই ইমান সৰু সৰু ঘৰবোৰ দেখিছে সৰু সৰু ঘৰবোৰ জুম কৰি দেখাইছে এখনে দেখিছোঁ কিমান তলত আছে কেমেৰামেন খাই ল'লে অলপ মই আৰু এক ঘোট খাই দিম কেমেৰামেন খাই দিছে একবাৰ অলপ কষ্ট কৰিছে আৰু কি কৰিবি কষ্টটো কৰিবই লাগিব সাবস্ক্ৰাইবটো কৰি থবি আগত আৰু ভাল ভাল ভিডিঅ' পাবি এতিয়া আমি বৰ্তমান মন্দিৰটো পাই গৈছোঁ কি আছে মানে সেইটো গম নাপাওঁ মানে জাষ্ট আহিব লাগে আহিছোঁ এতিয়া চাম এইটো হয় মন্দিৰটো মানে পাহাৰৰ ওপৰত পুৰা মজা বনাই থোৱা আছে বুলি কয় মানে তো আমি জাষ্ট আহিছোঁ কি আছে এতিয়া ওপৰত আহিলে গম পাম তো মন্দিৰটো মানে খোলা নাথাকে এতিয়া বন্ধই আছে তো এনেই বলবম টাইম চলি আছে সেইটো কাৰণে আহিছোঁ তো এইটোৱে হয় মন্দিৰটো নতুন আহিছোঁ অলপ পূজা চূজা কৰি ল'ব লাগিব পুলটিংটা নাই দেখা লুকা উঠাতে ৰাজা বাবু মন্দিৰ নাই এই দিয়া আগতে মই দিয়া পানীটো নাই দে পানীটো নাই দে পানীটা দে পানী সেইটো কাৰণে আমি ইয়াত এনেকুৱা একো নাই অকল বান্দৰ দিলেহে কাহা ওপৰৰ পৰা মানে এনেকৈ হাৱা চাৱা খাব পাৰে এইবোৰত দেখাই দিয়ে অলপ বহিবলৈ এনেই জেগা চেগা আছে আৰু গধূলি টাইমত আহিব লাগে আমি দিনত আহি গ'লোঁ ইমান গৰমটো গৰম লাগিছে ঘাম পানী ওলাই আৰু মন্দিৰটো এইটোৱে এইবোৰ বান্দৰ চান্দৰ আছে এইটো চা সেইখিনি ওপৰ পিনে দেখাই দে সেইপিনে ওপৰ পানী বনাই থোৱা আছে আৰু এইটো কেতিয়া খোলে নাজানো বাৰু কি মন্দিৰ এইটোৱে মন্দিৰটো হয় এতিয়া খোলা নাই মানে এইকেইদিনতে খুলিছিলে গম নোপোৱা নাই সেইটো কাৰণে আৰু চব জংঘলেই জংঘল আছে মানে এনেকুৱা একো নাই মানে চব জংঘল আছে এনেই আহিবলৈ তাৰমানে এনেই ভাল আছে পাহাৰৰ ওপৰত এনেই কিছুমান ফুৰিম বুলি কয় এতিয়া যেনেকৈ আমি আহিছোঁ ফুৰিম বুলি ক'লে তাৰমানে এনেকুৱা আহে মানে বান্দৰ চান্দৰ এনেকুৱা এইবোৰে অকল আছে তো অলপ কষ্টটো কৰিলোঁ আৰু আহি পিনে এতিয়া বান্দৰবোৰ অলপ চলপ আছে আৰু এইটো অলপ ঠাণ্ডা হ'ম আৰু ৰেষ্ট হ'ম ইয়াত একো নাই এনেকুৱা চাবলগীয়া অকল মন্দিৰটো আছে অহা মজা আৰু অলপ ওপৰৰ পৰা এনেকুৱা ভালকৈ এদি ঘূৰাই দিছোঁ এদি অলপ ভালকৈ মানে ধুনীয়া লাগে চাই আৰু ইয়াৰ পৰা ৰখিলে মানে ৰেষ্ট চেষ্ট কৰিব পাৰোঁ আৰু এনেকুৱা লাগে মজা লাগে কিন্তু এতিয়া আহিলোঁ যেতিয়া অলপ বান্দৰকেইটাক মানে এনেই বিস্কুট চিস্কুট খুৱাই দিওঁ আৰু তাৰপিছত ইমানেই এতিয়া বান্দৰটো অলপ বিস্কুট চিস্কুট খুৱাই দিছোঁ আৰু এনেকুৱা একো নাই আৰু এইটোকো অলপমান খুৱাই দিওঁ অলপ বান্দৰকেইটাক অলপ খুৱাব লাগিব না আৰু ঠিক আছে এইটোকো খুৱাই দিওঁ আজিলৈ ইমানেই ইয়াত এনেকুৱাই বস্তুবোৰ আছে মানে চব চাবৰ কাৰণে আৰু এনেকুৱা নাই অকল মন্দিৰটোৱে আছে আৰু বেলেগ মানুহটো ইমান নাহে বাৰু অলপ গধূলি হ'লে আহিব আৰু এনেকুৱাই মন্দিৰটোৱে আছে অকল ওপৰত মই আৰু কিবা আছে বুলি আহিছিলোঁ মানে এনেকুৱা একো নাই অকল বান্দৰ চান্দৰ কিবা কিবিবোৰ আছে আৰু এইটো কেতিয়া পূজা হয় এইটো নাজানো মানে আমি মন লাগিলে আহি গ'লোঁ মানে এনেই ছুটি আছেতো ডিউটি নাই সেইটো কাৰণে আহিছোঁ আৰু এইদি অকল জংঘলেই আছে চব তো এইদি চব তলদি অলপ চাবলৈ পাৰে আৰু মানে একদম পূৰা মজা হৈ আছে ইয়াৰ পৰা চাই মানে এনেই অলপ মনটো ভাল লাগে আৰু এনেকুৱাতো একো নাই মানে ইয়াত তো আজিলৈ ইমানে আৰু নেক্সট ভিডিঅ'ত লগ পাম বাৰু আৰু ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব আৰু বাই বাই